সেবা বুঝি খাওয়াইনি সান্দুং গোসা বুঝতে পাই এই গরম হচ্ছে মাথা কি কয় রথটা গরম হয়েছে এইটির কারণে বেশি নালাগে শেষ কৰিম আৰু আমার ডান্স একটা আছে বলে এই ডান্সটো আমি চাম একেলগে ইয়াৰ পিছত মিটিংটো শেষ হ'ব না যাচ্ছেন না लोगो मोनफ्रोमबो जों देरहाखाजोब्बाय আমি জিকিছে চিন্তা কৰিব নালাগে একদমবাৰে ইমান কষ্ট কৰি এই মিটিঙত আহিছে আমাৰ বিপেড দলক সহায় কৰিবলৈ আগবাঢ়ি আহিছে মানে ইমান গৰমৰ দিনত হলেও ইমান যে কষ্ট কৰিছে ইমান হাজাৰ হাজাৰ মানুহ এইফালেও বহুত হাজাৰ মানুহ আছে আগত যেনেকুৱা আছে পিছফালেও এনেকুৱা আছে মানুহটো তো ইয়াত ৰিজাল্ট বা ইয়াত ফলাফলটো নিশ্চয় আপোনালোকে পাব ঈশ্বৰে নিশ্চয় আশীৰ্বাদ দিব ভগৱানে আশীৰ্বাদ দিব আল্লাহ নিশ্চয় আশীৰ্বাদ কৰিব ইমান যে কষ্ট কৰি হলেও আপোনালোকে এই মিটিঙত আহিছে আমি হিচাপে মই কম প্ৰথমে বিপেড দল হিচাপে আপোনালোকে শুনি আছে যে দুটা লোকসভাত ইলেকশ্যন খেলিব বুলি শুনি আছে সবেই শুনিছে আজি চৰম বড় ডাঙৰীয়াও কৈছে ময়ো কম যে আমি বিপেড দল হিচাপে সিদ্ধান্ত লোৱা আছে যে দৰং ওদালগুৰি লোকসভা আৰু কোকৰাঝাৰ লোকসভা এই দুটা লোকসভাত বিপিএফে নিৰ্বাচন খেলিব বুলি এই কথাটো সঁচা আপোনালোকে যিটো শুনিছে এই কথাটো সঁচা শুনিছেতো না খেলিব বুলি শুনিছে না নাই আপোনালোকে যিটো শুনিছে এইটো সঁচা কথা বুলি কৈছো মই সঁচা আমি খেলিম আৰু এই কথাটো ঠিক যে আমি বিপেড দল হিচাপে কোনো দলৰ লগত মিত্ৰতা নকৰি পেলাই নিৰ্বাচন খেলিব এই কথাটো শুনি আছে আপোনালোকে না না শুনা নাই শুনি আছেতো না এইটো সঁচা কথা আমি কোনো দলৰ লগত মিত্ৰতা নকৰি পেলাই আমি নিৰ্বাচন খেলিব কংগ্ৰেছৰ লগতো নাই আমি বিজেপিৰ লগতো নাই ইউডিএফৰ লগতো নাই বা ইউপিপিএলৰ লগতো নাই কোনো দলৰ লগত আমি মিত্ৰতা নকৰি পেলাই বিপেড দলে এইবাৰ নিৰ্বাচন খেলিব আৰু আমাৰ বিপেড দলৰ যিটো কেণ্ডিডেট প্ৰাৰ্থী এই প্ৰাৰ্থীটো যেতিয়া ইলেকশ্যন হ'ব বুলি ইলেকশ্যন কমিশনে ডিক্লেয়াৰ দিব ঘোষণা কৰিব ইয়াৰ 2 দিন পিছত আমি আমাৰ কেণ্ডিডেটটো দলত আলোচনা কৰিবলৈ আমি ঘোষণা দিব যদি আজি ঘোষণা কৰে তেতিয়াহ'লে পৰহি দিনাই আপোনালোকে আমাৰ কেণ্ডিডেটটো কোন হ'ব গম পাব জানিবলৈ দিব আমি 2 দিন পিছত আমি আমাৰ কেণ্ডিডেটটো জানিব দিম কথা সেইটোৱেই তিনিটা কথা একটাটো আমি 2টা লোকসভাত খেলিম আৰু 2 নম্বৰটো কোনো দলৰ লগত মিত্ৰতা নকৰিব 3 নম্বৰটো আমাৰ দলৰ কেণ্ডিডেটটো ইলেকশ্যন কমিশনে যেতিয়া ডিক্লেয়াৰ দিব ইয়াৰ 2 দিন পিছত আমি ঘোষণা কৰিব মুখস্থ খাবাই না হ্যাঁ মুখস্থ থাকিছে না পাহৰিছে আৰু আমাৰ মাইনৰিটি সকল আছে মই পাহৰিছো ক্ষমা কৰিব অহাকালিৰ পৰা ইছলাম ধৰ্মীয় লোকসকলৰ ৰমজান মাহ আৰম্ভ হ'ব হয় না চাচা হয় না নহয় কালিৰ পৰাতো ভাত নাখাব না সঁচাটো কালিৰ পৰা হ'ব তো আপোনালোকৰ এক মাহ ধৰি যিটো ৰমজান মাহ চলিব এইটো ভালে ভালে হওক না আল্লাহে আশীৰ্বাদ দিয়ক এই এক মাহটো ইছলাম ধৰ্মীয় লোকসকলৰ কাৰণে এটা ভাল মানে দিন হৈ পেলাই যাওক এইটোকে মই কামনা কৰিছোঁ না শান্তিকে এই ৰমজান মাহটো যাতে চলি লৈ যাব পাৰে দেই ভাত খাব নালাগে কালিৰ পৰা ৰাতিহে খায় না দিনত ভাত নাখায় ৰাতি খাব অহাকালিৰ পৰা তো কথা সেইটোৱে তো এতিয়া আমি কোচ ৰাজবংশী সেল বা মাইনৰিটি সেল বা গোৰ্খা সেল আদিবাসী সেল সান্থালী সেল বা বেংগলী সেল হিন্দীভাষী সেল গোৰ্খা সেল এনেকুৱা যে আমি বনাইছে ইয়াৰ উদ্দেশ্য এটাই আমি কৈছো ইহঁতক
আমি ৰাজবংশী সমাজৰ ৰাজবংশী লিডাৰসকলক আমি কৈছোঁ যে আপোনালোকে আমাক সহায় কৰক। আপোনালোকেও BTCৰ মানুহ, BTC বচাওৱাটো আপোনালোকৰো দায়িত্ব আছে, BTC বচাওৱাটো আপোনালোকৰো দায়িত্ব আছে। আপোনালোকে আমাক সহায় কৰক। আমি ৰাজবংশী সমাজক কৈছোঁ, মুছলিম সমাজক কৈছোঁ, গোৰ্খা সমাজক কৈছোঁ, সান্থালী সমাজক কৈছোঁ, বা আদিবাসী সমাজক কৈছোঁ, বেংগলীক কৈছোঁ, সব BTCৰ যিমান জাতি জনগোষ্ঠী আছে, হিন্দীভাষী হওক, সবকে আমি কৈছোঁ যে আপোনালোকেও BTCৰ পাব্লিক হয়, BTCৰ মানুহ হয়। BTC আজি ধ্বংস হ'বলৈ গৈ আছে। BTC বচাওৱাটো আপোনালোকৰো দায়িত্ব। আপোনালোকে আহক, আমাৰ BPF দলক সহায় কৰক, তেতিয়াহ'লে আমি BTCটো বচাব পাৰিব। নহ'লে আজিৰ দিনত BTC ধ্বংস হ'বলৈ গৈ আছে, ধ্বংস হৈছে। আপোনালোকেও যদি BTCটো ভাল পায় বা BTCটো বচাব লাগে বুলি যদি ভাবে, তেতিয়াহ'লে আপোনালোকেও আগুৱাই আহক, আমাৰ BPF দলৰ লগত থাকক, আমাক সহায় কৰক, তেতিয়া আমি BTCটো বচাব পাৰিব। নহ'লে BTC আজি ধ্বংস হ'বলৈ গৈ আছে, সেই আগৰ দিনৰ BTC আৰু নাই। ইহঁতে কৈছে সঁচা, ৰাজবংশীসকলেও কৈছে আমাক আমি সহায় কৰিম। ৰাজবংশী হিচাপে আমি যিমান পাৰে ৰাজবংশী সমাজ হিচাপে আমি সহায় কৰিম এই BPF দলক। আগৰ নিচিনা যাতে এই BTCটো শক্তিবান হ'ব পাৰে, তাৰ কাৰণে সকলো জাতি জনগোষ্ঠীয়ে আজি সহায় কৰিবলৈ আগবাঢ়ি আহিছে। ইহঁতে কৈছে আপোনালোকে জিকাই যোৱাৰ পিছত, চৰকাৰ বনোৱাৰ পিছত আমাৰ ৰাজবংশীসকলৰ সমস্যাটো সমাধান কৰি দিয়ক। ৰাজবংশী সমাজৰ যিখিনি সমস্যা আছে এইটো সমাধান কৰি দিয়ক, তেতিয়া আমি আপোনালোকক সহায় কৰিব পাৰিম। আমি কৈছোঁ 100% আমি সহায় কৰিম বুলি কৈছোঁ। ৰাজবংশী হওক, মুছলিম হওক, গোৰ্খা হওক, মুছলিমসকলেও কৈছে যে আমি কৈছোঁ আপোনালোকে আমাক সহায় কৰক, আমাক সহায় কৰক BPF দলক। আপোনালোকৰ যিটো জাতীয় সমস্যা বা আপোনালোকৰ যিটো উন্নয়নৰ সমস্যা, এইবিলাক আমি চৰকাৰ বনোৱাৰ পিছত আপোনালোককো আমি 100% আমি সহায় কৰিম, গেৰেণ্টি। এনেকুৱা আমি মুছলিম সমাজক কৈ আছোঁ। সেইকাৰণে আজি মুছলিম সমাজক আমাৰ BPF দলক সহায় কৰিবলৈ আগবাঢ়ি আহি আছে। ঠিক তেনেকুৱা গোৰ্খাসকলেও, ঠিক তেনেকুৱা সান্থালীসকলেও কৈছে যে আমাৰ জাতীয় এনেকুৱা সমস্যা আছে, মাটিৰ সমস্যা আছে, জনজাতিকৰণৰ সমস্যা আছে। ৰাজবংশীসকলেও কৈছে জনজাতিকৰণৰ সমস্যা আছে, মাটি বাৰীৰ সমস্যা আছে। এইবিলাক সমস্যাটো চৰকাৰ বনোৱাৰ পিছত BPF দলে যদি কৰি দিব বুলি আশ্বাস দিয়ে, তেতিয়া আমি ওলাম। আমি কৈছে 100% বিশ্বাস কৰক আপোনালোকে, মই কৰি দিম বুলি কৈছে। বেয়াটো হোৱা নাই, বেয়াটো হোৱা নাই। আজি সব জাতিয়ে, যিমান জাতি জনগোষ্ঠী আছে সকলোৱে কৈ আছে আমাৰ মাটিৰ সমস্যা আছে। আমি কৈছোঁ চৰকাৰ হোৱাৰ পিছত মাটি পাট্টা দিয়াটো 1 নম্বৰ এজেণ্ডা আমাৰ। এইটোতো বেয়া হোৱা নাই। মাটিৰ পাট্টাটো চবকে লাগে, গোৰ্খাসকলেও লাগিব, বড়োসকলেও লাগে, আদিবাসীসকলেও লাগে, মুছলিম সমাজকো লাগে, সান্থালীসকলকো লাগে, গোৰ্খাসকলকো লাগে, বেংগলীসকলকো লাগে, হিন্দীভাষীসকলকো লাগে, নাথ যোগী সূত্ৰধৰ যিমান জাতি জনগোষ্ঠী আছে, গাৰো, ৰাভা, চৰণীয়া, যিমান জাতি জনগোষ্ঠী আছে, নালাগে? এই চাচা কোনটো এই যে BTC ধ্বংস হোৱাটো বিচাৰে আপুনি? BTC ধ্বংস হ'ব লাগে? নালাগে না? লাগে না তো না? BTC ভালো মতো থাকা লাগে আগের নিচিনা না? ধ্বংস হ'ব লাগে? এই যে চাচার না কৈছে ক'ব নালাগে। এই যে কোনটো এই আপনি না শুনছি এই BTC ধ্বংস হ'ব লাগে নাকি? নালাগে তো না? ও আমি শুনিছোঁ কোনো জাতিয়ে BTC ধ্বংস হওয়াটো বিচৰা নাই। সান্থালী আপনি BTC ধ্বংস হ'ব লাগে নাকি? নালাগে না? সব জাতিয়ে কয় BTC ধ্বংস হওয়াটো আমি নিবিচাৰে।
এই আগৰ নিচিনা BTC-টো শক্তিশালী হ'ব লাগে বুলি সবেই বিচাৰে। কোনো মুসলিম জাতি বিচৰা নাই, কোনো বেংগলী জাতিয়ে বিচৰা নাই, কোনো গোর্খা জাতিয়ে বিচৰা নাই, কোনো রাজবংশী জাতিয়ে এই BTC-টো ধ্বংস হোৱাটো বিচৰা নাই। BTC ধ্বংস হোৱাটো বিচৰা নাই কোনো জাতিয়ে। এই কারণে এই ইউপিপিএল যদি সরকার চলি থাকে, আমি যিমান জাতি জনগোষ্ঠী আছে সকলোৰে দায়িত্ব আছে এই BTC বাচোৱাটো। আমি একেলগে কাম কৰিব লাগিব, একেলগে এই BTC-টো শক্তিশালী বনাব লাগিব। আগৰ নিচিনা একেলগে এই BTC-টো আমি উন্নয়নৰ ফালে কাম কৰিবলৈ সুবিধা পাব লাগিব চবে। খেল বনোৱাৰ অৰ্থটো সেইটোৱে যে আপোনালোকৰো দায়িত্ব আছে, আপোনালোকেও আগুৱাই আহক। আমার অনুরোধ এটাই যে আমি BTC সরকার বনোৱাৰ পিছত প্ৰথমবাৰ এজেন্ডা হিচাপে আছে আমার মাটিৰ পাট্টা দিয়া। আৰু আমি চাকরির ক্ষেত্ৰত ওদালগুৰি জিলাত 40টা ডিপার্টমেন্টত যিমান চাকৰি আছে এই ওদালগুৰি জিলাৰ ল'ৰা ছোৱালীসকলে পাব, বেলেগ ডিষ্ট্ৰিক্টৰ পৰা নাপাব। সেইবিলাক কাম আমি কৰিব সরকার অহাৰ পিছত। তো আজিৰ দিনত প্ৰমোদ বড়োৱে কি কৰি আছে? আমিতো কৈ আছো প্ৰমোদ বড়োৱে এই 4 বছৰত একো কাম কৰিব পৰা নাই, চাকৰিও দিব পৰা নাই। আজি আই মাতৃসকলক বা মহিলাসকলক 3 বছৰ হৈ গ'ল ঠগাই আছে। আমি কৈছো আই মাতৃসকলক বা আমাৰ মহিলাসকলক এনেকুৱা ঠগাব নালাগে। 3 বছৰ হৈ গ'ল, চাকৰি দিম বা সেলফ হেল্প গ্ৰুপক পইচা দিম বা 75,000 টাকা দিম এনেকুৱা কৈ পেলাই ঠগাই পেলাই অহাটো আজিলৈকে দিয়া নাই। সেইকাৰণে আমি কৈছো প্ৰমোদ বড়ো, এই আই মাতৃসকলক এনেকুৱা ঠগাব নালাগে বা মহিলাসকলক এনেকুৱা ঠগাব নালাগে। যদি এনেকুৱা ঠগাই থাকে ফাপ লাগিব বুলি মই কৈ দিছো প্ৰমোদ বড়ো। মহিলাসকলক এনেকুৱা ঠগোৱা নাযায়, হয় না নহয়? মহিলাসকলক এনেকুৱা ঠগোৱা নাযায়, ফাপ লাগিব। তো আজিৰ দিনত প্ৰমোদ বড়োই কি কৰিছে? 2টা নতুন কাম 4 বছৰত আমি যিটো কাম কৰিব পৰা নাই, কিন্তু প্ৰমোদ বড়োই এইটো কামটো কৰিছে। আমি 15 বছৰ শাসন কৰিছিল, তথাপিও আমি এই কামটো কৰিব পৰা নাই। আমিও অলপ কিবা না নতুন। সেইকাৰণে আমি 15 বছৰ শাসন কৰিছে, তথাপিও আমি এই 2টা কামটো কৰিব পৰা নাই। একটাটো হ'ল এই খাৰিগাঁৱৰ পৰা কোকৰাঝাৰলৈকে যোৱা ৰাস্তাত নতুন স্পীড ব্ৰেকাৰ প্ৰমোদ বড়োৱে বনাইছে। নতুন স্পীড ব্ৰেকাৰ, এইটো একটা। আৰু একটাটো হ'ল খাৰিগাঁৱৰ পৰা কোকৰাঝাৰলৈকে যদি যায় প্ৰমোদ বড়ো ভাল পোষ্টাৰিং পাব আপোনালোকে। ভিজন, নলেজ কি থাকে এইটো মিছন আৰু ফেষ্টিভেলৰ নামত, মিছনৰ নামত ভাল প্ৰমোদ বড়োৰ পোষ্টাৰ আৰু ফেষ্টিভেল নামত ভাল পোষ্টাৰ। এইফালেতো নাই, এইফালে নাই। নতুন কাম এই 2টা। খাৰিগাঁৱৰ পৰা কোকৰাঝাৰলৈকে যদি যায় হিচাপ নাই প্ৰমোদ বড়োৰ বিৰাট ভাল ফটো, একদম ডাঙৰ। এইবিলাক কাম আমি 15 বছৰ চিপ হৈছে আমি কৰিব জানা নাই। এইটো বুৰ্বক হ'ল আমি। প্ৰমোদ বড়ো এই 2টা কামটো ভালকে কৰিছে, বিৰাট ভাল কাম। আমি যিটো কৰিব পৰা নাই প্ৰমোদ বড়োই সেইটো কৰিছে। একটাটো হ'ল স্পীড ব্ৰেকাৰ, একটাটো হ'ল ডাঙৰ পোষ্টাৰ। এই মিছন ফেষ্টিভেল ইয়াৰ নামত ডাঙৰ কিমান চাব। খাৰিগাঁৱৰ পৰা কোকৰাঝাৰলৈকে একবাৰ যদি খালি কেতিয়াবা যদি যায় এইটো দেখিব, কিন্তু ইফালে নাই দেই। কোকৰাঝাৰত কৰিছে বেচৰা, সেই কথা। আমি কিন্তু এইটো কৰিব পৰা নাই বা জানা নাই। ধন্যবাদ থাকিল প্ৰমোদ বড়ো, আপুনি 4 বছৰত আমি যিটো কৰিব নোৱাৰা কামটো আপুনি যে কৰিছে, ধন্যবাদ, থেংক ইউ। ধন্যবাদ শুনাবেন না, আমি কৰিব পৰা নাই এই কামটো সি কৰিছে। 15 বছৰত 17 বছৰত আমি এই কামটো কৰিব পৰা নাছিল। আমি ধন্যবাদ দিবই লাগিব প্ৰমোদ বড়োক। যিটো কাম আমি কৰিব পৰা নাই সি কৰিছে বেচৰা। যেন হওক এইবিলাক কাম
এতিয়া গালি দি লাভ নাই কাকো বিজেপি দল এইবাৰ 2টা লোকসভাত MP জিকিব দৰং ওদালগুৰিতো জিকিব কোকৰাঝাৰতো জিকিব 2জন MP যাব 2জনৰ ভিতৰত দিল্লীত 1জন মন্ত্ৰী হ'ব আৰু কি লাগে মন্ত্ৰী লাগে না নালাগে দিল্লীত মন্ত্ৰী 1জন থাকিব আমাৰ মন্ত্ৰী থাকিলেতো হ'ল মন্ত্ৰী থাকিলে আৰু বিটিচিত কিমান উন্নয়ন আমি কাম কৰিব পাৰিম বহুত কৰিব পাৰিম আৰু এইকাৰণে 2জনটো এই দৰং ওদালগুৰিত যুদ্ধটো কাৰ লগত হ'ব কংগ্ৰেছ বিজেপি আৰু BJP তিনিখনীয়া যুদ্ধ হ'ব এই যুদ্ধত আমি 1 নম্বৰ পজিশ্যনত আছে এতিয়া 1 নম্বৰ পজিশ্যনত আছে আমি 1 নম্বৰ পজিশ্যনত আছে সেকেন্ডত কংগ্ৰেছ আৰু বিজেপি সেকেন্ড ইয়াততো ইউপিপিএল নাই ট্ৰেক্টৰ নাই সাৰেণ্ডাৰ খেলিব নোৱাৰে বুলি জানে সেইকাৰণে ঠগাব নালাগে আপোনালোকে BJPক সহায় কৰিছে ইমান কষ্ট কৰি জিকাই দিছে চৰকাৰ বনাই দিছে ইয়াৰ পিছত ইয়াৰ কিবাটো যদি আপোনালোকে খাব নাপায় আমাৰ দলক বেয়া ভাৱনা নাই সেইকাৰণে আমি খাব দিব জানিব লাগে নগুনা নোৱা নोंसोर ধন্যবাদ থাকিল সব জাতি জনগোষ্ঠীলৈ মোৰ ধন্যবাদ থাকিল আপোনালোকে ইমান কষ্ট কৰি আমাৰ এই মিটিঙত সহায় কৰিবলৈ আগবাঢ়ি আহিছে সবকে নমস্কাৰ দে থ্যাংক ইউ